ল'ব লাগিব আৰু এনেকৈ লাগি যাব লাগিব যেতিয়া এইটো এনেকৈ লাগি যাব তেতিয়া আপুনি হাত অকল মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ যিসকলে নেকি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিসকলে নেকি ফেচবুকৰ পৰা চাই আছে মানে প্ৰফাইলখন ফ'ল' কৰি দিব আৰু আজি যোনটো নেকি ভিডিঅ' সেইটো ঘৰৰ পৰাই বনাই আছোঁ ঘৰৰ পৰা বনোৱা বিশেষ কাৰণটো হ'ল মানে আজি যোনটো নেকি ৰেচিপি সেইটো দেখুৱাব গৈ আছোঁ আপোনালোকক আজি আমাৰ ঘৰত মানে কি ৰেচিপি মই ৰেডি কৰি আছোঁ চাই থাককচোন ভিডিঅ'টো চালে মানে আপোনালোকে বুজি পাব আৰু বলক এইখিনি গৈ আছোঁ দেখুৱাবলৈ কাৰণে আজি ৰেচিপিটো কি বনিব বলকচোন আৰু মানে আজি যোনটো নেকি ৰেচিপি এইখিনি আমাৰ ৰেচিপিটো দেখাই দি আছোঁ আৰু এইখিনি আমাৰ ৰেচিপিটো বনি আছে এইটো চাইছেনে তাজা গৰাই মাছ মানে লোকেল মাছ আৰু এইখিনি বেবী কাম ডাউন বহি আছে বেবী কাম ডাউনে মানে টিভিত কাৰ্টুন চাই আছে আৰু এইখিনি ভাতটো বহাই দি আছে আমাৰ মেডামে আৰু এইখিনি মায়ে তামোল খাই আছে দেউতাই গালত হাত দি পিনি টিভিত ধুনীয়াকৈ চাই আছে চাই ঠিক আছে না এতিয়া মই মাছখিনি চফা কৰি লওঁ চফা কৰি পিনি আপোনালোকক লগ পাই আছোঁ ফাইনেলি বন্ধুসকল মই মাছটো চফা কৰি লওঁ চাই পাইছে মাছটো চফা কৰি পিনি এতিয়া ইয়াত থৈ ল'ম আৰু আজি যোনটো নেকি ৰেচিপিটো বনিব এইটো ইয়াৰ পৰা বনিব আৰু এইটো গম পাইছে আপোনালোকে কি হয় টেঙা মৰা বুলি কয় এইটো কিন্তু টেঙা পাত হয় আৰু এইখিনি পিঁয়াজ কাটি থৈ দিছে আৰু এইখিনি মছলা পিছা হৈ আছে আৰু আমাৰ মেডামে মছলাটো পিচি আছে আৰু এইখিনি ভাত হৈ গ'ল ভাতটো থৈ দিয়া হৈছে আৰু এতিয়া ৰেচিপিটো কেনেকুৱা তৈয়াৰী হয় আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল এইখিনি মাছটো দি দিয়া হৈছে আৰু মাছটো হালধি নিমখ সানি লোৱা হৈছে আৰু এইখিনি যোনটো নেকি টেঙাটো আছিলে ইয়াতো মানে অলৰেডি নিমখ আৰু হালধি দি দিয়া হৈছে মানে এইটো যোনটো নেকি টেঙা পাত হয় আৰু এইখিনি মায়ে মাছটো ভাজি দি আছে আৰু যোনটো নেকি মছলাখিনি এইটো মছলাখিনি ইয়াত আছে এইটো জিৰা ধনিয়া মানে ঘৰত স্বাভাৱিক মছলা যোনটো নেকি ঘৰত ডেইলি ইউজ হয় সেইটো মছলাই আৰু এইখিনি পিঁয়াজ আৰু এইটো মছলা পানীটো মা এইটো যোনটো নেকি নিমখ দিছে এই নিমখটোৱে জুৰি যাব আৰু এক্সট্ৰা দিব নালাগে চাই লৈছোঁ নহয় ইমানটোৱে নিমখ দিব লাগে বেছি দিব নালাগে আৰু এইটো কি এইটো গৰম পানী মাছটো ইয়াত ফ্ৰাই হৈ আছে ফ্ৰাই হৈ লওক তাৰপিছত দেখুৱাই আছোঁ আগলৈ মাছটো ফ্ৰাই হৈ গ'ল ফ্ৰাই হোৱাৰ লগালগ মায়ে মানে ইয়াত পিঁয়াজটো ঢালি দিছে পিঁয়াজ ঢালাৰ পিছত মায়ে মছলাটো দিব আৰু মানে এতিয়া মছলাটো দি দিব পিঁয়াজটো মানে অকণ ভাজা হওক তাৰপিছত মছলাটো এইখিনি চাওক মছলাটো দি দিলে ৱাও আৰু বন্ধুসকল এইখিনি মছলাটো ভাজা হ'লেই আৰু এইখিনি মানে মায়ে শাকটো দি দিব শাক নিমখ হালধি একে লগতে মানে গৈ আছে চাওক না এইখিনি শাকটো দিয়াৰ পিছত মায়ে মানে ইমান ধুনীয়াকৈ মিহলাই দি আছে চাওক না চাওকচোন মছলাৰ লগত কি ধুনীয়াকৈ মিহলি গৈছে আৰু এইখিনি এতিয়া পানীটো দিয়া হ'ব চাই পাইছে মছলা পানীটো দিয়া হ'ল মছলা পানীটো দি কিনে আকৌ এনেকুৱা হিলাই দিয়া হ'ল আৰু এইখিনি এইটো যোনটো আছে গৰম পানীটো দি দিব মানে এইখিনি পানীটো ইমানটো দিয়া হ'ল এইটো দি পিনি ধুনীয়াকৈ কেনেকৈ মিহলাই তাৰপিছত এইখিনি মাছখিনি ইয়াত দি দিয়া হ'ল দি পিনি একদম মানে আসান ৰেচিপি আপোনালোকে একদম ইজিতে বনাই খাব পাৰিব 5 minutes later আৰু বন্ধুসকল ফাইনেলি থালিত আহি গ'ল এইখিনি ভাত আৰু এইখিনি চাই পাইছা মাছৰ চব্জিটো চাওক না কি ৰঙচিঙা হৈ আহিছে মানে পূৰা মাছটো এনেকৈ ল'লোঁ অকণমান আৰু এইখিনি চব্জিটো খাই দেখুৱাই আছোঁ আৰু এইখিনি মাছ আমেজিং সোৱাদ ঠাণ্ডা দিনত এইটোৱে ভাল মানে নানা ৰকমৰ চব্জি পায় আৰু এইখিনি আমাৰ বেবী কাম ডাউন পূৰা চাওক না এইখিনি খাই আছে আৰু এইখিনি টিভি চাই আছে টিভি চলি আছে এইখিনি মায়েও খাই আছে এইখিনি দেউতাও খাই আছে এইখিনি আমাৰ মেডাম কেনে লাগিছে পুচকি কৈ দিছোন অকণমান পুচকি হা এইখিনি চাই ক
সি মানে টিভি চোৱাত ইমানেই ব্যস্ত মানে টিভি চোৱাত মানে ইমানেই ব্যস্ত মানে এইখিনি কথাই নাই আৰু এইখিনি দালি বিচাৰি আছে আমাৰ বেবী কান্দনে ল বন্ধ কৰ খাই লওঁ খাই পিনে লগ পাই আছোঁ